নমস্কাৰ বন্ধু বান্ধৱীসকল অসম টেট 2019 সিলেবাছৰ মতে অসমীয়া ভাষাৰ ব্যাকৰণৰ নত্যবিধি আৰু সত্যবিধিৰ সম্পৰ্কে সম্যক ধাৰণাৰ বিষয়ে এই ভিডিঅ'টোত আগবঢ়াইছোঁ। এই ভিডিঅ'টোত উদাহৰণসহ নিয়মসমূহৰ বিষয়ে জনোৱা হৈছে। অনুগ্ৰহ কৰি সূৰ্যোদয় অল ইন ওৱান চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা বটনটো দবাই দিব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল প্ৰথমে নত্যবিধিৰ বিষয়ে জানো আহক। যি বিধি মতে দন্ত্য নয়ে মূৰ্ধন্য নৰ ৰূপ লয় তাকে নত্যবিধি বোলে। নত্যবিধিৰ নিয়মসমূহ এনেধৰণৰ। 1 নম্বৰ পইণ্টটো হৈছে এটা পদত থকা ৰি ৰ আৰু মূৰ্ধন্য খৰ পাছত দন্ত্য ন থাকিলে মূৰ্ধন্য ন হয়, যেনে ঋণ, তীৰ্ণ, বৰ্ণ, কৃষ্ণ, বৰষুণ ইত্যাদি। 2 নম্বৰ পইণ্টটো হৈছে ৰি ৰ মূৰ্ধন্য খ আৰু দন্ত্য নৰ মাজত স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ বা অন্তস্থ ৱাব্য হ থাকিলে দন্ত্য ন সলনি মূৰ্ধন্য ন হয়। উদাহৰণস্বৰূপে কৃপণ, ৰাৱণ, ৰুক্মিণী, গ্ৰহণ ইত্যাদি। 3 নম্বৰ নিয়মটো হৈছে মূৰ্ধন্য তৰ বৰ্গৰ আখৰৰ লগত কোনো বৰ্ণৰ যুক্তাক্ষৰ হ'লে দন্ত্য ন সদায় মূৰ্ধন্য ন হয়, যেনে ঘণ্টা, কণ্টক, পিণ্ড, কণ্ঠ ইত্যাদি। 4 নম্বৰ পইণ্টটো হৈছে পূৰ্ব, অপৰ আদি শব্দৰ আগত থাকিলে পাছৰ অহ্ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়, যেনে পূৰ্বাহ্ন, অপৰাহ্ন আদি। এইবাৰ আহিছোঁ 5 নম্বৰ পইণ্টটোলৈ। উত্তৰ, দক্ষিণ, চান্দ্ৰ, পৰা, ৰাম আদি শব্দৰ পাছত অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়, যেনে উত্তৰায়ণ, চান্দ্ৰায়ণ, পৰায়ণ, ৰামায়ণ আদি। বন্ধু বান্ধৱীসকল কিছুমান শব্দৰ দন্ত্য ন স্বাভাৱিকতে মূৰ্ধন্য ন হয়, যেনে বাণিজ্য, বণিক, গৌণ, তোণ, নিপুণ, কল্যাণ, বাণী, বেণু, কণিকা, কংকণ, অনু, মণি, কোণ, গুণ, চিকুণ আৰু চাণক্য। এইখিনি আছিল নত্যবিধিৰ কিছু ধাৰণা। এইবাৰ সত্যবিধিৰ বিষয়ে জানো আহক। যি বিধি বা নিয়ম মতে দন্ত্য খৰ সলনি মূৰ্ধন্য খ হয় তাকে সত্যবিধি বোলে। সত্যবিধিৰ নিয়মসমূহ এনেধৰণৰ। স্বৰেয় স্বৰেয়া বৰ্ণ বাদে আন স্বৰবৰ্ণ বা ক বা ৰ পাছত থকা প্ৰত্যয়ৰ দন্ত্য খ মূৰ্ধন্য খ হয়, যেনে ঋষি, শ্ৰী, চৰণেষু, মুমূৰ্ষ, শুশ্ৰূষা আদি। 2 নম্বৰ নিয়মটো হৈছে মূৰ্ধন্য ত বৰ্গৰ বৰ্ণৰ লগত যদি যুক্তাক্ষৰ হয় তেন্তে দন্ত্য খ নহৈ মূৰ্ধন্য খ হয়, যেনে কষ্ট, দুষ্ট ইত্যাদি। সত্যবিধিৰ 3য় নিয়মটো হৈছে হ্ৰস্ব ই বা হ্ৰস্ব উৰ কাৰান্তৰ উপসৰ্গৰ পাছত সদ, সিচ, সিধ, লহ আৰু স্থা আদি ধাতুৰ দন্ত্য খ মূৰ্ধন্য খ হয়, যেনে নিষেধ, বিষাদ, অভিলাষ, প্ৰতিষ্ঠা, অনুষ্ঠান ইত্যাদি। এইবাৰ আহিছোঁ 4 নম্বৰ নিয়মটোলৈ। ভূমি, গু, অংগু শব্দৰ পাছত থকা স্থ শব্দৰ দন্ত্য খ মূৰ্ধন্য খ হয়, যেনে ভূমিষ্ঠ, ঘোষ্ঠ, যুধিষ্ঠিৰ আদি। 5 নম্বৰ নিয়মটো হৈছে প্ৰত্যয় যোগ হ'লে হবিষ আৰু চক্ষুষ শব্দৰ দন্ত্য খ মূৰ্ধন্য খ হয়, যেনে শিবক্ষ, চাক্ষুষ ইত্যাদি। 6 নম্বৰ পইণ্টটো হৈছে সু আৰু বি উপসৰ্গৰ পাছত থকা দন্ত্য খ মূৰ্ধন্য খ হয়, যেনে সুষম, বিষম আদি। বন্ধু বান্ধৱীসকল কিছুমান শব্দৰ দন্ত্য খ স্বাভাৱিকতে মূৰ্ধন্য খ হয়, যেনে ভাষা, বৰ্ষা, হৰ্ষ, ৰোষ, মহিষ, প্ৰত্যুষ, কৰ্ষণ, পদুষ, ঈৰ্ষা, তুষাৰ, গণ্ডূষ, সুৰস, পুৰুষ, মেষ, ঔষধি, ভূষণ, আষাঢ়, মুষিক, পুষ্প, কুশ, সৰানন, ঈষৎ, বিষ, গ্ৰীষ্ম, ঔষধ, পোষণ, বিশেষ, বিশেষ্য, ভীষ্ম, পৌৰৱ, বিশেষণ, পাষাণ, ভীষক, ঘৰ্ষণ, নিশেষ আদি। বন্ধু বান্ধৱীসকল নত্যবিধিৰ আৰু সত্যবিধিৰ এই ধাৰণাসমূহে যদি আপোনালোকক সহায় কৰিছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। অসম টেট 2019 পাঠ্যক্ৰম অনুসৰি আগন্তুক ভিডিঅ'বোৰ পাবৰ বাবে
সূৰ্যোদয় অলিনা চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টা বুটনটো দবাই দিয়ক। তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।